কৰিব লাগিব যে এখন ডিষ্ট্ৰিক্টক এইটো মৌজাক এইটো সাব ডিভিজনক বচাবলৈ এইটো কৰিব লাগিব, তেনেকৈ প্লেনিং কৰিব লাগিব। সেইখিনি কৰিম। আৰু এইটো কেনেধৰণৰ পৰিকল্পনা আমি যিখিনি কৰিব পাৰোঁ দুটা পৰ্যায়ত কৰিব লাগিব। এটা হৈছে এইবাৰ বানপানী, সেইটো টেম্পৰেৰী ৱৰ্ক কৰি পেলাই আমি কণ্ট্ৰল কৰিবলৈকে চেষ্টা কৰিম। কিন্তু আমাৰ সকলোতকৈ ইম্পৰ্টেণ্টটো হৈছে যে পাৰ্মানেণ্ট নেচাৰৰ কাম কৰিব লাগিব। আমাৰ ভুৱন পেগু ডাঙৰীয়াই মোক প্ৰথম যিটো জেগালৈকে লৈ গৈছিলে, তাত কৈছিলে যে 3.5 কিলোমিটাৰ জেগা খুব ষ্ট্ৰং পাৰ্কোপাইন দিলে গৰাখহনীয়া বন্ধ হ'ব। সেইটো আমি কৰাৰ কাৰণে কাম কৰিম। এই যিখিনি জেগাত আছোঁ, যোৱাবাৰ ইয়াতে ভয়ানক বানপানী হৈছিলে। তাৰ পাছত তেখেতলোকে আমাৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া, ভুৱন পেগু ডাঙৰীয়াই মিলি এই 2 কিলোমিটাৰ মথাউৰি বনালে। তো এনেকুৱা আৰু 11 কিলোমিটাৰ মথাউৰি, 15 কিলোমিটাৰ মথাউৰি এই জেগাখিনিত লাগিব। এই 15 কিলোমিটাৰ মথাউৰি হ'লে জোনাই চাব ডিভিজনটো পানীৰ পৰা বাচি যাব বুলি মোক ভুৱন দাই কৈছে। গতিকে যদি 15 কিলোমিটাৰ মথাউৰি বনালেই এটা চাব ডিভিজন বাচি যায়, এইটো চাব ডিভিজন প্ৰকাণ্ড চাব ডিভিজন এটা, তেতিয়া এইটো কাম কৰিব লাগিব। এইটো বহুত ডাঙৰ কামো নহয়। যদি 15 কিলোমিটাৰৰ কথা কওঁ, 30-35 কোটি টকাৰ কাম হ'ব। অকল মথাউৰিৰ কথা কৈছোঁ মই। ইয়াত ওপৰৰ পকা কৰাটো বেলেগ হ'ব, বা ক'ৰবাত যদি প্ৰটেকশ্যনৰ কথা বেলেগ হ'ব। মই মথাউৰিৰ কথা কৈছোঁ। এই মথাউৰিখিনি কৰিবলৈ ইমান ডাঙৰ কাম নহয়। জোনাইবাসীক আমি এইখিনি কাম কৰি তেখেতলোকক সকাহ দিবলৈকে চেষ্টা কৰিম। গোটেই প্লেনিংটো প্ৰধান বৰুৱা ডাঙৰীয়া আৰু ভুৱন পেগু ডাঙৰীয়াই কৰি আমাক জনাব, আমি তেনেকৈ কাম কৰিম। সৰ্বমুঠ মানে আপুনি মথাউৰি আৰম্ভ কৰি পাৰ্কোপাইনৰ আৰম্ভ কৰি কিমান কোটি টকাৰ এতিয়া এই মতটোত মই ক'ব নোৱাৰোঁ। এতিয়া মোক যিটো কৈছে যে 3 কিলোমিটাৰ 3.5 কিলোমিটাৰ ঐৰাম ঘাটত পাৰ্কোপাইন দিব লাগে। ইয়াত 15 কিলোমিটাৰ মথাউৰি, এইখিনি হ'ব প্ৰায় 40 কোটি টকা। কিন্তু মইতো টেকনিকেল কথাটো কি আছে নাজানো। মই নৰ্মেল যিটো বাজেট 35ৰ পৰা 40 কোটি টকা, আৰু যদি কিবা লাগে তাত প্ৰটেকশ্যন থাকিব, পাৰ্কোপাইন থাকিব, সেইটো বেলেগ। এই এইটো ঐৰাম ঘাট আৰু এইটো জেগাৰ এই যদি দুটা কাম কৰা যায়, 35ৰ পৰা 40 কোটি টকা লাগিব। অনাগত সময়ত সেইখিনি কাম আমি কৰিব পাৰিম। এনেই জোনাইবাসীয়ে কিমান দিনৰ মূৰত চাওক, এতিয়াতো মই এটা কথা কৈছোঁ, আমি যিখিনি আমাৰ টেম্পৰেৰী কাম থাকিব এই বানপানীৰ কাৰণে, ফ্লাড ডিল আৰু MNR কম্পনেণ্টৰ যথেষ্ট পইচা আমি ইয়াতে দিম। আমাৰ ডিভিজনটোত অতি কমেও 5 কোটি টকা থাকিব। ডিভিজনটোত ডিষ্ট্ৰিক্টখনে চাই, গতিকে ধেমাজি ডিষ্ট্ৰিক্টৰ কাৰণে তাৰ বেছি পইচা। মই যিটো কাম টেম্পৰেৰী, আপোনালোকে জানে যে ক'ৰবাত যদি ভাঙিছে তাত পেলেচাইডিং কৰিব লাগে, তাত অলপ পাৰ্কোপাইন পেলাই দিব লাগে, তাতে যদি ইৰ'শ্যন হৈ আছে, সেইখিনি অতি সোনকালে কৰিবলৈ আমাৰ কৰিব লাগিব যে এখন ডিষ্ট্ৰিক্টক এইটো মৌজাক এইটো চাব ডিভিজনক বচাবলৈ এইটো কৰিব লাগিব, তেনেকৈ প্লেনিং কৰিব লাগিব। সেইখিনি কৰিম। আৰু এইটো